এই সময়ত আমি লক্ষ্য কৰিছোঁ আমাৰ দেশৰ যি সৰ্বসাধাৰণ ৰাইজ আছে, যি 90% কৃষিজীৱী, 80% কৃষিজীৱী শ্ৰমজীৱী মানুহ আছে, সাধাৰণ মানুহ আছে, তেওঁলোকৰ পকেটত টকা নাই। যাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে অহা 3 মাহলৈকে বেংক একাউণ্টৰ জৰিয়তে সকলোৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক 7,500 টকাকৈ যোগান ধৰিব লাগে। তাৰ লগে লগে আমি দাবী উত্থাপন কৰিছোঁ মানুহৰ যেতিয়া অনাহাৰে অৰ্ধাহাৰে দিন কটাব লগা হৈছে, মানুহৰ ঘৰত চাউল নাই, মানুহে কি খায় কি নাখায় তাৰ কোনো অৱস্থা নাই, মানুহ সাংঘাতিক হাহাকাৰত পৰিণত হৈছে। তাৰ লগে লগে সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে অহা 6 মাহলৈকে সকলোৱে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক বিনামূলীয়াকৈ চাউল, চেনি, আটা, মিঠাতেল, ময়দা, নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব লাগে। তাৰ লগে লগে আপোনালোকে জানে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত কৃষকসকলক এটা বছৰত 6,000 টকাকৈ দিয়াৰ কথা কৈছে। আজি আমি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত আমি যেতিয়া তথ্য সংগ্ৰহ কৰিছোঁ তেতিয়া লক্ষ্য কৰিছোঁ যিখন গাঁৱত মুছলমান মানুহ তাত কোনো হিন্দু মানুহ নাই, তাতে ব্যাপক পৰিমাণৰ হিন্দু মানুহৰ বা বড়ো মানুহৰ নাম সেই PM কিষাণ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।